আজি পিছে অফিচৰ পৰা আহোঁতে মোৰ একো লৈ অহা নহ'ল যিহেতু আজি মঙলবাৰ আৰু মই যাম হনুমান মন্দিৰ। সেয়েহে ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু নিজৰ ঘৰৰ মন্দিৰত আগে চাকি দি ল'লোঁ যিহেতু নিজৰ ঘৰৰ মন্দিৰটো চবতচাই প্ৰথমে নহয়নে। তাৰপাছত মই ৰেডি হৈ ল'লোঁ। তাৰপিছত দোকানলৈ গৈ পেলাই ধুনীয়াকৈ ধূপ চাকি কিনি ল'লোঁ আৰু এয়া চাওকচোন কি লৈছোঁ, বাবাৰ একেবাৰে প্ৰিয় বস্তু মিঠা পান। বাৰু ধূপ চাকিৰ বজাৰ কৰি এতিয়া লাহেকৈ ওলাই দিওঁ, নহ'লে বহুত দেৰি হৈ যাব আৰু যিহেতু মই স্কুটি লৈ যাম সেয়ে আপোনালোকক ৰাস্তাটো দেখুৱাব নোৱাৰিম। একো নাই বাৰুতে, মই মন্দিৰলৈ গৈ আপোনালোকক ভিডিঅ'টো কণ্টিনিউ কৰিমেই। আৰু এতিয়া কথাই কথাই আহি পালোঁ মন্দিৰ আৰু এয়া চাওকচোন মন্দিৰৰ দুৱাৰমুখখন ইমান ধুনীয়া। হাত ভৰি ধুই পেলাই মূৰত উৰণিখন লৈ মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। যিহেতু মন্দিৰটো আজি প্ৰথমবাৰৰ বাবে আপোনালোকক দেখুৱাই দিছোঁ, সেইটোৰ কাৰণে প্ৰথমৰ পৰা মই দেখুৱাব বিচাৰিছোঁ মই কেনেকৈ পূজা কৰিলোঁ। এয়া ধূপ চাকি লগাই উঠাৰ পাছত বাবাৰ ওচৰত ধুনীয়াকৈ ৰঙা কাপোৰেৰে মিঠা পানখন অৰ্পণ কৰিলোঁ যিহেতু বাবাৰ এই দুটা বস্তু বহুত প্ৰিয় আৰু ময়ো এটা আশীৰ্বাদ লৈ ল'লোঁ। এয়া চাওকচোন মহাদেৱ বাবাৰ সপৰিয়াল কেনেকৈ আগত ধুনীয়াকৈ ইমান সুন্দৰকৈ বহি আছে। এয়া পূজাৰীয়ে কৰিলে আৰতি আৰু আৰতি কৰি উঠি আমাক প্ৰসাদ দিলে, ময়ো প্ৰসাদ খাই ওলাই দিলোঁ। ওলাওঁতে ওলাওঁতে আন্ধাৰে হ'ল আৰু এয়া ঘৰ আহি পাই চাওকচোন মহাৰাণী কেনেকৈ যুঁজি আছে মোৰ লগত। বাৰু মই ফ্ৰেছ হৈ ল'লোঁ, মায়েও দিলে চাহকাপ আৰু যিহেতু আপোনালোকক কৈছোঁৱে যে মোৰ ঘৰৰ বস্তু চকুত নালাগে তথাপিতো বাৰুতে খাবলৈ বাধ্য হ'লোঁ। আৰু কিন্তু এই চাহকাপ কিন্তু খাবলৈ সঁচাই বহুত ধুনীয়া আছিলে। কিছু দেৰি পিছত এয়া দেউতাই আম আৰু কল আনি দিলে। বাৰু মই খেলা চাই চাই আম আৰু কল খাওঁ। বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটি ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। তেতিয়ালৈ আপোনালোকে ভালে থাকক, কুশলে থাকক, বাই বাই।